सेवा आज्ञा महाराज। उत्तर स्नेहत परि हयसिलु विचलित क्षमा करि आमार अपराध करक मार्जना पृথিৱীৰ আছে অনুৰোধ আমাৰ ৰামক লগতে লক্ষ্মণকো আপোনাৰ সংগে নিশ্চয় তোমাৰ অনুৰোধ ৰাখিম মই। प्रणाम पिता, प्रणाम गुरुदेव, प्रणाम ऋषिवर। বাছাৰা पिता, এক গধুৰ দায়িত্ব অৰ্পণ কৰিবলৈ ওলাইছো তোমাৰ ওপৰত। ओ पिता, तब आज्ञा আমি কৰিম পালন। যাওঁ পিতা, যাব লাগিব তুমি মহৰ্ষি বিশ্বামিত্ৰৰ ওচৰত। মহৰ্ষিয়ে কৰে যজ্ঞ, কিন্তু মাৰিছো বাহু নামক বীৰাজ্ঞকে যজ্ঞ আহি কৰে নষ্ট। বুজিলো পিতা, ঋষিবৰ সেই অধম ৰাজ্যখন বাবে আৰু নকৰিব চিন্তন। কেনেকৈ সম্ভৱ পিতা? দাদা ৰামৰ এক পক্ষৰ লগত কৰিব সংগ্ৰাম আৰু অনুশীলন ৰাজকাৰণত কৰিব বিশ্ৰাম। নাই 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 পিতা, ঋষিবৰ দাদাৰ লগত আমিও যাম। ধন্য ধন্য লক্ষ্মণ, ধন্য তোমাৰ ভাতৃপ্ৰেম। ৰামেও কৰে তোমাক অকৃত্ৰিম প্ৰেম। এক আত্মাৰ মাথো দুই কায়া, অক্ষণ থাকক তোমালোকৰ এই